গাইজ এইটো চাকৰিটো পৰিৱেশ চাওক ৱাও। নমস্কাৰ বন্ধু বান্ধৱীসকল, কি খবৰ সকলোৰে কেনে আছে জনাব। মই বৰ্তমান এনেকুৱা এখন ঠাইত উপস্থিত আছোঁ য'ত নেকি চাৰিওফালে কেৱল পাহাৰ। আপুনি যদি এফালে চাই পাহাৰ, যদি এফালে চাই পাহাৰ, যদি এফালেও চাই পাহাৰ। এখন ঠাই আছে, এখন ঠাইৰ নাম হৈছে হলংগি। আপুনি যদি ইটানগৰ গংগা আহিছে তেতিয়াহ'লে গংগাৰ পৰা প্ৰায় 20-30 কিলোমিটাৰ দূৰত এখন ঠাই অৱস্থিত আছে। কিমান ধুনীয়া ভিউ। Drip too hard, don't stand too close, you gon' fuck around and drown. Off this way, doing all these shows. I've been on the road, I don't care where I go, as long as I get paid. Bad little vibe, she been on my mind. Soon as I get back, she can slay. Do this all the time. কৈছে বন্ধু বান্ধৱীসকল, কেনেকুৱা ঠাই, কিমান ধুনীয়া সুন্দৰ পৰিৱেশ। মই মানে বাইক চলাই একদম বহুত মজা লাগি আছে। ৱাও। এইখন আপোনাৰ ইটানগৰ নাহালগত যদি আহিছে তেতিয়াহ'লে আপোনাৰ চাব পাৰিব গংগা পাৰ্কৰ পৰাই 20-30 কিলোমিটাৰ আহিব লাগিব। এইটো ৰাস্তাই চিধা গৈ থাকিলে আপুনি অসম গহপুৰ পাব। ধুনীয়াখন ঠাই, ভাল পৰিৱেশ, সুন্দৰ। সঁচাকৈ বহুত ধুনীয়া ৰাস্তা দেই। দেখিব পাৰিছে ৰাস্তাটো আপোনালোকক দেখাই আছোঁ মই, পৰিৱেশ দেখাই আছোঁ। আপুনি যদি এইফালেও চাই পাহাৰ, এইফালেও পাহাৰ, মাজত ৰাস্তা, মানে সুন্দৰ এটা ভাল লগা এখন ঠাই। এইটো হৈছে আপোনাৰ চগে ৰিচৰ্ট। ইয়াত আপুনি গড় ল'ব পাৰিব, যদি আহে থাকিব পাৰিব। ৰিচৰ্ট আছে, ইয়াত মানুহ আহে দূৰৰ পৰা আহি মানুহ ইয়াত আহি ৰিচৰ্ট লৈ থাকে। ভাল লগা এখন ঠাই। ভিডিঅ'টো ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। ধন্যবাদ।